নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল যোৱা ভিডিঅ'ত আমি ক্লাছ 9ৰ ইংৰাজী পাঠ্যপুথি B5ৰ এটি কবিতা এ লিজেণ্ড অফ দ্য নৰ্থলেণ্ড কবিতাটিৰ প্ৰথম 6টা ষ্টাঞ্জা অসমীয়া ভাঙনি কৰিছিলোঁ। গতিকে এই ভিডিঅ'টি চোৱাৰ আগতে তোমালোকে আগৰ ভিডিঅ'টি যেনে তেনে চাই ল'বা, কাৰণ আজিৰ ভিডিঅ'টিত আমি ছেকেণ্ড পাৰ্ট 6টা ষ্টাঞ্জাৰ পিছৰ পৰা আলোচনা কৰিম। আজি আমি stanza number 7 and stanza number 8 প্ৰথম 7 নম্বৰ stanza পৰা আৰম্ভ কৰিম। 7 নম্বৰ 8 নম্বৰ মই বোৰ্ডত লিখি থৈ দিছো, তোমালোকে দেখিবলৈ পাবা। এ লিজেণ্ড অফ দ্য নৰ্থলেণ্ড এই কবিতাটিৰ কোনে ৰচনা কৰিছে? ফেইথ কেৰী নামৰ এগৰাকী মহিলা কবিয়ে। গতিকে আগৰ ভিডিঅ'টিত আমি 6টা ষ্টাঞ্জাৰ বিষয়ে খুব ধুনীয়াকৈ আমি আলোচনা কৰিছো। আজি আমি 7 নম্বৰ পৰা ষ্টাৰ্ট কৰিম, তোমালোকে চাই যাবা। 7 নম্বৰ stop up to কি কৈছে কবিয়ে? So she made a very little cake, but as it baking lay, she looked at it and thought it seemed too large to give away. আমি আগৰ যেটো ষ্টাঞ্জা আছিল 6 নম্বৰ ষ্টাঞ্জা আমি গম পাইছিলো যে সেইণ্ট পিটাৰ যি ধৰ্মযাজক আছিল, এগৰাকী মনীষী আছিল যিয়ে যীশু খ্ৰীষ্টৰ ধৰ্ম প্ৰচলন কৰি ফুৰিছিল গোটেই বিশ্বতে। তেখেতে এদিন কি কৰিছিল, ভোকে পিয়াহে যেতিয়া আতুৰ হৈ গৈছিল, দুৰ্বল হৈ গৈছিল, তেতিয়া তেওঁ দিনৰ শেষত গধূলিৰ ভাগত এটি পজাৰ ওচৰ পাইছিল আৰু পজাত কি কৰিছিল, এগৰাকী সৰুকুটীয়া চাপৰ চুটি তিৰোতা এগৰাকীয়ে মহিলা এগৰাকীয়ে পিঠা ভাজি আছিল, পিঠা পুৰি আছিল। গতিকে তেওঁ সেই পজাটোলৈ গৈ মহিলাগৰাকীক এখন পিঠা খুজিছিল, তেতিয়া মহিলাগৰাকীয়ে কি কৰিলে? she made a very little cake. she made মানে তৈয়াৰ কৰা। সেই মহিলাগৰাকীয়ে কি কৰিলে? a very little cake, very little একেবাৰে সৰু পিঠা। কেক মানে পিঠা বুলিয়ে কৈছো গোটেই কবিতাতে, বুজিবৰ সহজ হোৱাৰ বাবে। কেক মানে বিস্কুট বুলিও ক'ব পাৰো, কেক যেটো আমি খোৱা কেক। গতিকে সেই মহিলাগৰাকীয়ে কি কৰিলে? এখন একেবাৰে সৰু পিঠা তৈয়াৰ কৰিলে। But as it baking lay, she looked at it. আৰু যেতিয়া তেওঁ কি কৰিলে? বেকিং পিঠাখন যেতিয়া তেওঁ ভাজি আছিল, ভাজি থাকোতে তেওঁ চালে পিঠাখন। she looked at it, তেওঁ পিঠাখনলৈ চাইছিল। and thought it seemed too large to give away. too large মানে হৈছে ডাঙৰ। তেতিয়া তেওঁ ভাবিছিল যে এই পিঠাখন কাৰোবাক দিবৰ কাৰণে বেছি ডাঙৰ হৈছে। তো বুজি পাইছা তোমালোকে? মহিলাগৰাকীয়ে এখন পিঠা পুৰিছিল, একেবাৰে সৰুকে পিঠা এখন পুৰিছিল, কাৰণ সেইখন সেইণ্ট পিটাৰক তেওঁ দিব লাগিব। গতিকে তেওঁ সৰুকে বনাইছে, বেলেগক দিব লাগিব কাৰণে। আৰু সেইখন যেতিয়া তেওঁ ভাজি আছিল, ভাজি থাকোতে তেওঁ পিঠাখনলৈ চালে আৰু চাই তেওঁ ভাবিলে, ইট সিম, তেওঁৰ বোধ হ'ল, তেওঁ ভাবিছিল, তেওঁৰ বোধ হ'ল যে এই যিখন পিঠা তেওঁ ভাজিলে সেইখন কাৰোবাক দিবৰ কাৰণে বহুত বেছি ডাঙৰ আছে। সেইটো মহিলাগৰাকীৰ মনত এই কথাটো আহিল। তাৰপিছত তেওঁ কি কৰিলে? এবাৰ 8 নম্বৰ আমি ষ্টাঞ্জালৈকে যাওঁ। Therefore she needed another and still a smaller one, but it looked, when she turned it over, as large as the first had done. তাৰপিছত তেওঁ কি কৰিলে? সেই প্ৰথম বনোৱা পিঠাখন তেওঁ নিদিলে, সেইণ্ট পিটাৰক তেওঁ নিদিলে সেইখন পিঠা। সেয়েহে কি কৰিলে? therefore সেয়েহে তেওঁ needed another, আন এখন পিঠা বনাবৰ কাৰণে needed মানে কি? আমি যেতিয়া আটা মাৰো ময়দা, সেই যে আমি দলি মাৰো, সেই needed means আটা মাৰা বা দলা পিছা যি বুলি কোৱা যায়। তেওঁ আন এখন পিঠা বনাবৰ কাৰণে আটা বা ময়দা যি আছিল পদাৰ্থ, সেই পদাৰ্থটো তেওঁ নিড কৰিলে, needed, and আৰু still a smaller one, আৰু এখন সেই একে ধৰণৰ সৰু, তাতকেও সৰু এখন পিঠা তৈয়াৰ কৰিলে। But it looked, when she turned it over, as large as the first had done. যেতিয়া সেই পিঠাখন তেওঁ লুটিয়াই চালে,
চাই তেওঁ আকৌ সেই আগৰ দৰে অনুভৱ কৰিলে যে এইখনচোন আগৰখনৰ সমানেই হ'ল, আগৰখনৰ সমানেই ডাঙৰ হ'ল। মহিলাগৰাকীৰ ধাৰণা যে এইখন বহুত বেছি সৰুকে বনালে, আগৰখনতকৈও সৰু বনালে। সৰু বনাই পেলাই তেওঁ যেতিয়া পিঠাখন লুটিয়াই চাই যেতিয়া পিঠাখন তৈয়াৰ হ'ল, তেওঁ তেতিয়া অনুভৱ কৰিলে যে এইখন পিঠাওচোন আগৰ পিঠাখনৰ সমানেই ডাঙৰ হয়, ইমান ডাঙৰ পিঠাটো মই দিব নোৱাৰিম। গতিকে এইটো হ'ল 7 আৰু 8 নম্বৰ ষ্টাঞ্জাৰ অসমীয়া ভাঙনি। তাৰ পিছত কি হ'ব আমি নেক্সট ষ্টাঞ্জা আলোচনা কৰিম। এইবাৰ 9 নম্বৰ স্তৱক আৰু 10 নম্বৰ স্তৱক। তাৰপিছত কি কৰিলে মহিলাগৰাকীয়ে, then she took a tiny scrap of dough and rolled it flat and baked it thin as a wafer, but she couldn't part with that. তাৰপিছত মহিলাগৰাকী এইবাৰ কি কৰিলে, সিটো তেওঁ এইবাৰ লৈছিল, কি লৈছিল, এ টাইনি মানে একেবাৰে ক্ষুদ্ৰ স্ক্ৰেপ, ক্ষুদ্ৰ টুকুৰা অফ ড। তো মানে হৈছে সেই লদা, ময়দাৰ লদা, আটাৰ লদা, সেই লদা যি এটা, সেই একেবাৰে সৰু অংশ এটা লৈছে, টাইনি মানে ক্ষুদ্ৰ অংশ এটা লৈছিল। লৈ কি কৰিছিল, এণ্ড rolled it flat, সেই লদাটো লৈ একেবাৰে ডলি ৰোল কৰি ফ্লেট কৰিছে, একেবাৰে পাতল বনাইছে, খুব পাতল কৰি পেলাইছে। এণ্ড baked it thin as a wafer, আৰু পাতল কৰি, ৱেফাৰ মানে হৈছে পাপৰ, যে আমি খোৱা পাপৰ বা চিপছ, ইমান পাতল কৰি পেলাইছে, সেই পাতল কৰি ৱেফাৰৰ দৰে ভাজিছে সেই পিঠাখন। একেবাৰে ক্ষুদ্ৰ এটা লদা লৈ পেলাই তাক ৰোল কৰি পাতল, পাপৰৰ দৰে পাতল কৰি ভাজিছে। আৰু ভাজি যেতিয়া ভজা হ'ল, বাট কিন্তু she couldn't part with that, তাৰ পিছতো তেওঁ সেই পিঠাখন প্ৰদান কৰিব নোৱাৰিলে। চেইণ্ট পিটাৰক সেই পিঠাখন তেওঁ দিব নোৱাৰিলে। পাৰ্ট উইথ মানে ত্যাগ কৰা বা প্ৰদান কৰা। তাৰ পিছতো তেওঁ সেই পিঠাখন চেইণ্ট পিটাৰক দিব নোৱাৰিলে। তাৰপিছত 10 নম্বৰত চাই যাবা, তাৰপিছত কি হ'ল ঘটনাটো। For she said, তাৰপিছত তেওঁ ক'লে, মহিলাগৰাকীয়ে ক'লে, my cakes that seem too small when I eat of them myself are yet too large to give away. So she put them on the shelf. তাৰপিছত মহিলাগৰাকীয়ে চেইণ্ট পিটাৰৰ আগত ক'লে যে my cakes, মোৰ পিঠাবোৰ seem too small when I eat of them myself. যেতিয়া পিঠাবোৰ মই খাব লাগে, তেতিয়া পিঠাবোৰ খুব সৰু যেন অনুভৱ হয়, দেখিবলৈ সৰু হৈ যায় যেতিয়া মই খাওঁ পিঠাবোৰ। কিন্তু সেই একেই পিঠাবোৰ টু লাৰ্জ টু গিভ এৱে, কাৰোবাক দিবলৈ হ'লে, কাৰোবাক প্ৰদান কৰিবলৈ হ'লে সেই পিঠাখনে বহুত ডাঙৰ যেন অনুভৱ হয়, বহুত ডাঙৰ হৈ যায় পিঠাখন। সেয়েহে মহিলাগৰাকীয়ে কি কৰিলে, পিঠাকেইখন চেল্ফত থৈ দিলে। চেল্ফ মানে আমি যে থওঁ কিটচেনবিলাকত, ৰান্ধনি ঘৰত আমাৰ বস্তু থবৰ কাৰণে যে আমি চেল্ফ বনাওঁ, আলমিৰা বনাওঁ, সেই চেল্ফত তেওঁ 3খন পিঠা থৈ দিলে। এখন পিঠাও চেইণ্ট পিটাৰক নিদিলে। কিয় নিদিলে? কাৰণ তেওঁ বনোৱা পিঠাকেইখন তেওঁৰ মতে কাৰোবাক দিবৰ কাৰণে বহুত বেছি ডাঙৰ হৈ থাকে। এবাৰ নেক্সট আমি ইয়াৰ পিছৰ ষ্টাঞ্জা আলোচনা কৰিম। নেক্সট 11 মানে 11 and 12 নম্বৰ ষ্টাঞ্জা। তো তাৰপিছত কি কৰিলে, যেতিয়া মহিলাগৰাকীয়ে গোটেইকেইখন পিঠা থৈ দিলে আৰু চেইণ্ট পিটাৰক এখনো নিদিলে, সেই মুহূৰ্তত আৰু চেইণ্ট পিটাৰক যেতিয়া মহিলাগৰাকীয়ে ক'লে যে যেতিয়া পিঠাবিলাক মই খাওঁ বা মোৰ কাৰণে ব্যৱহাৰ কৰোঁ, তেতিয়া বহুত সৰু যেন বোধ হয়, বহুত সৰু দেখা পাওঁ মই। আৰু যেতিয়া সেই একে পিঠাবিলাক বেলেগক দিবলগীয়া হয় বা আনক দিব বিচাৰোঁ, বহুত ডাঙৰ যেন বোধ হয়। তেনেকৈ কৈ তেওঁ পিঠাখিনি যেতিয়া থৈ দিলে, চেইণ্ট পিটাৰ কি হ'ল বা চেইণ্ট পিটাৰে কি ক'লে চাই যাবা। Then good Saint Peter grew angry, for he was hungry and faint, and surely such a woman was enough to provoke a saint. তেতিয়া কি হ'ল, good Saint Peter grew angry. মহান চেইণ্ট পিটাৰৰ খং উঠি গ'ল।
তেওঁ খঙত অগ্নিশৰ্মা হৈ গ'ল খংটো উঠিবই কাৰণ তেওঁ কি হৈ আছিল হাংগ্ৰি তেওঁ ভোকাতুৰ হৈ আছিল আৰু দুৰ্বল হৈ আছিল আৰু তেনে অৱস্থাত surely such a woman was enough to provoke a saint আৰু তেনে অৱস্থাত এনেকুৱা এগৰাকী মহিলা খঙাল কৰি তুলিবলৈ এগৰাকী সন্ন্যাসী এগৰাকী মুনিষী খঙাল কৰি তুলিবলৈ যথেষ্ট আছিল এনাফ মানে হৈছে যথেষ্ট প্ৰভোক মানে উত্তেজিত কৰি তোলা খঙাল কৰি তোলা সেন্ট গতিকে সন্ন্যাসী এগৰাকী উত্তেজিত কৰি তুলিবলৈ তেনেকুৱা এগৰাকী মহিলা যথেষ্ট আছিল কাৰণ তিনিখনকে পিঠা তৈয়াৰ কৰিলে এখনো পিঠা সন্ন্যাসী গৰাকী তেওঁ দিব নোৱাৰিলে আৰু সেই মহান সেন্ট পিটাৰ ধৰ্মযাজক গৰাকী গোটেই দিনটো ঘূৰি ঘূৰি গোটেই পৃথিৱী ভোকত দুৰ্বল হৈ গৈছিল আৰু তেওঁ সামান্য এখন পিঠা খুজিছিল তাৰ পিছত কি হ'ল 12 নম্বৰ ষ্টাঞ্জাটো and he said you are far too selfish to dwell in a human form to have both food and shelter and fire to keep you warm তেতিয়া সেন্ট পিটাৰে কৈছিল you are far too selfish to dwell in a human form তুমি মানুহৰ ৰূপত বাস কৰি থাকিবলৈ যোগ্য নহয় কাৰণ তুমি খুব সেলফিশ মানে হৈছে আপোনপেটীয়া স্বভাৱ স্বাৰ্থপৰ তুমি বহুত স্বাৰ্থপৰ মানুহ হিচাপে জীয়াই থাকিবলৈ মানুহ হিচাপে তুমি বাস কৰি থাকিবলৈ তুমি যোগ্য নহয় to have both food and shelter and fire to keep you warm লগতে খাদ্য বাসস্থান আৰু জুই যেহেতু ঠাণ্ডা ঠাই নৰ্থলেণ্ড গতিকে তেওঁলোকক জুই এটা খুব ইম্পৰ্টেণ্ট প্ৰয়োজনীয় এবিধ বস্তু অকল খাদ্য বনোৱাৰ ক্ষেত্ৰতে নহয় মানুহে উত্তাপ ল'বৰ কাৰণেও জুই ব্যৱহাৰ কৰে গতিকে সেন্ট পিটাৰে খঙত মহিলাগৰাকীক কৈছে যে তুমি মানুহৰ ৰূপত বাস কৰি থাকিবলৈ মানুহৰ ৰূপত এই গোটেইবিলাক খা সুবিধা খাদ্য বাসস্থান আৰু জুইৰ উত্তাপ ল'বলৈ খুব স্বাৰ্থপৰ গতিকে তুমি মানুহ হিচাপে বসবাস কৰি থাকিবলৈ যোগ্য নহয় এবাৰ নেক্সট ষ্টাঞ্জালৈকে আমি গুচি যাম তাৰ পিছৰ ষ্টাঞ্জাটো চোৱা now you shall build as the birds do and shall get your scanty food by boring and boring and boring all day in the hard dry wood তো সেন্ট পিটাৰে কি ক'লে তেওঁ মহিলাগৰাকীক অভিশাপ দি দিলে অভিশাপ দিয়া জানা নহয় তোমালোকে আগৰ মনীষীবিলাকে অভিশাপ দি দিছিল যেতিয়া খঙত অগ্নিশৰ্মা হৈ গৈছিল অত্যাধিক উত্তেজিত হৈ গৈছিল তেতিয়া অভিশাপ দি দিছিল আৰু তেওঁলোকৰ অভিশাপবিলাক ফলিছিল গতিকে তেওঁ যেতিয়া যথেষ্ট খং উঠি গ'ল মহিলাগৰাকীৰ ওপৰত তেওঁ কি কৰিলে অভিশাপ দি দিলে তেওঁ ক'লে যে এতিয়া you shall build as the birds do তুমি যেহেতু মানুহ হিচাপে বাস কৰি থাকিবলৈ উপযুক্ত নহয় গতিকে এতিয়া তুমি চৰাই হৈ যাবা you shall build as the birds do যেনেকে চৰাইবিলাকে বসবাস কৰে and shall get your scanty food by boring and boring and boring all day in the hard dry wood তুমি চৰাই হৈ যাবা আৰু চৰাইয়ে যেনেকে অলপ খাদ্যৰ বাবে স্কেন্টি ফুড মানে অলপ একেবাৰে সৰু ক্ষুদ্ৰ আহাৰৰ বাবে কি কৰে গোটেই দিনটো boring মানে খুটিয়াই থাকে boring মানে ফুটা কৰে গছত ফুটা কৰে boring and boring গোটেই দিনটো all day গোটেই দিনটো গছত ফুটা কৰি থাকে কি কোট hard dry wood মানে কঠিন শুকান অৰণ্য চৰাইবিলাকে যেনেকে কঠিন অৰণ্যত শুকান অৰণ্যত গোটেই দিনটো নিজৰ অলপ খাদ্যৰ বাবে খুটিয়াই ফুৰিব লাগে ঠিক তেনেকে তুমিও এটা চৰাই হৈ জীৱন কটাব লাগিব অভিশাপ দি দিলে তাৰ পিছত কি হ'ল চোৱা then as she went through the chimney never speaking a word and out of the top flew a woodpecker for she was changed to a bird তাৰ পিছত কি হ'ল যেতিয়া সেন্ট পিটাৰে এইখিনি অভিশাপ দি দিলে then as she went through the chimney তেতিয়া মহিলাগৰাকীয়ে সেই যে জুহালৰ বা ৰান্ধনী ঘৰৰ পাকঘৰৰ চিমনি যেনেকে থাকে চিমনি মানে এটা নলী
সেই নলীৰে ধোঁৱাবিলাক ওলাই যায় সেই চিমনিৰে মহিলাগৰাকী ওলাই গ'ল চিমনিৰে কেনেকৈ ওলাই গ'ল নেভাৰ স্পিকিং এ ৱৰ্ড এটা শব্দও নোকোৱাকৈ মহিলাগৰাকী চিমনিৰে ওলাই গ'ল and out of the top flew a woodpecker আৰু চিমনিৰ ওপৰেৰে কি ওলাই গ'ল out of the top flew a woodpecker এটা চৰাই কি চৰাই বাঢ়ৈটোকা বা কাঠৰোকা চৰাই তোমালোকে দেখিছানে মই ভিডিওটোৰ পিছত বাঢ়ৈটোকা বা কাঠৰোকা চৰাইৰ পিকচাৰ দিম তোমালোকে চাই ল'বা সেই চৰাইবিধ কি কৰে অৰণ্যত গছত খুটিয়াই খাদ্য আহৰণ কৰে গতিকে সেই মহিলাগৰাকীও চিমনিৰ ওপৰেৰে এটা উডপেকাৰ চৰাই হৈ বাঢ়ৈটোকা চৰাই হৈ ওলাই গ'ল for she was changed to a bird কাৰণ তাই বা তেওঁ এটি চৰাইলৈ পৰিৱৰ্তিত হৈ গৈছে এবাৰ নেক্সট stanza তাৰ পিছৰ stanza she had a scarlet cap on her head and that was left the same but all the rest of her clothes were burned black as a coal in the flame তাৰ পিছত কি হ'ল উডপেকাৰ হৈ পেলাই মহিলাগৰাকী ওলাই গ'ল চিমনিৰ ওপৰেৰে বাঢ়ৈটোকা চৰাই হৈ ওলাই গ'ল তাইৰ মহিলাগৰাকীৰ মূৰত এটি কি আছিল স্কাৰলেট ৰঙৰ কেপ এটা আছিল কেপ মানে টুপি এটা আছিল স্কাৰলেট হৈছে অতি ৰঙা একেবাৰে তীব্ৰ ৰঙা যেটো ডাৰ্ক ৰেড ডাঠ ৰঙা ৰঙৰ এটা টুপি আছিল মহিলাগৰাকীৰ মূৰত and that was left the same আৰু সেই টুপিটো তেনেকুৱা হৈয়ে থাকি গ'ল বাঢ়ৈটোকা চৰাইৰ মূৰত তেনেকুৱা এটা টুপি দেখিবলৈ পোৱা যায় but all the rest of her clothes were burned কিন্তু তাই পিন্ধি থকা all the rest of her clothes গোটেই কাপোৰবিলাক কি হৈছিল all the rest of her clothes were burned গোটেইবিলাক জ্বলি গৈছিল black as a coal in the flame চিমনিৰ মাজেৰে যেতিয়া ওলাই গৈছিল চিমনিত থকা জুইৰ উত্তাপৰ কাৰণে তাই পিন্ধি থকা বাকি কাপোৰবিলাক পুৰি কলা হৈ গৈছিল কিহৰ দৰে কলা কয়লাৰ দৰে কোন মানে কয়লাৰ নিচিনা কলা হৈ গৈছিল এইবাৰ আমি আহিলো একেবাৰে লাষ্ট stanza কবিতাটিৰ একেবাৰে শেষৰ stanza and every country school boy has seen her in the wood where she lives in the trees till this very day boring for food আৰু every country school boy has seen her in the wood আৰু কি হয় বৰ্তমান দেশৰ সকলো স্কুল বয় স্কুললৈ যোৱা ল'ৰা ছোৱালীয়ে তেওঁ দেখা পায় সেই মহিলাগৰাকীক দেখা পায় ক'ত দেখা পায় জংগলত দেখা পায় অৰণ্যত দেখা পায় where য'ত she lives in the trees till this very day boring for food য'ত সেই মহিলাগৰাকী তেওঁ ক'ত বাস কৰে গছত বাস কৰে আজিও বাস কৰে কিয় বাস কৰে তাইৰ খাদ্যৰ বাবে ফুটা কৰি থাকে গছত সেই যে অভিশাপ দিছিল সেন্ট পিটাৰে গতিকে গোটেই কাহিনীটোত আমাক এইটোৱে মেছেজ দিছে এটা বাৰ্তা দিছে এটা শিক্ষা দিছে এটা লেসন দিছে যে আজিৰ দিনতো সেই মহিলাগৰাকীয়ে কি হয় অৰণ্যত নিজৰ খাদ্যৰ বাবে গছত খুটিয়াই থাকিব লগিয়া হৈ আছে আৰু সেই বস্তুটো আজিও মানুহে দেখা পায় এই গোটেই কবিতাটি এটি লোককথা মুখে মুখে প্ৰচলিত হৈ অহা কাহিনী আৰু সেই কাহিনীটোৱে কবি ফিট কেৰিয়ে আমাৰ আগত দাঙি ধৰিছে গতিকে মানুহ অহংকাৰী হ'ব নালাগে নিজৰ অহংকাৰৰ কাৰণে আজি সেই মহিলাগৰাকীয়ে চৰাইলৈ পৰিৱৰ্তিত হ'বলগীয়া হ'ল এই গোটেই কবিতাটিৰ এইখিনি অসমীয়া ভাঙনি গতিকে তোমালোকে ভালকে পঢ়িবা আৰু ভিডিওটো ভাল লাগিলে তোমালোকে শ্বেয়াৰ কৰিবা ধন্যবাদ